নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল গীতুমণি হাজৰিকা আৰু ফেচবুক পেজ গীতুমণি হাজৰিকালৈ স্বাগতম জনাইছোঁ। লগতে গীতুমণি হাজৰিকা অন্য এটি অসমীয়া গহনাৰ ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো মাজলৈ যোৱাৰ আগতে আচলতে আপোনালোকলৈ বহুত বেছি ধন্যবাদ যে ইয়াৰ আগত মই যিটো অসমীয়া গহনাৰ ভিডিঅ' দিছিলোঁ, ভিডিঅ'টোত আপোনালোকে ইমান বেছি মৰম আৰু সঁহাৰি জনালে আচলতে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আচলতে মই এটা ভিডিঅ'তে ইমানখিনি আশা কৰা নাছিলোঁ আপোনালোকৰ পৰা ইমানখিনি মৰম আৰু সঁহাৰি পাম বুলি, গতিকে পুনৰবাৰ অশেষ ধন্যবাদ আপোনালোকলৈ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ কণ্টিনিউ কৰি আছে তেওঁলোকলৈ বহুত বেছি ধন্যবাদ। আচলতে আপোনালোকৰ এটা ভিউজ বা এটা লাইক এটা কমেণ্টে বহুত বেছি উৎসাহ দিয়ে ভিডিঅ' কৰি যাবৰ বাবে, গতিকে ধন্যবাদ আপোনালোকলৈও। আৰু বহুতে আচলতে মোক মেছেজ কৰি থাকে যে আকৌ অসমীয়া গহনাৰ ভিডিঅ' কেতিয়া আহিব, গতিকে মই ভাবিছোঁ যে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিওঁ। সপ্তাহৰ প্ৰতিটো দিন আচলতে মই অসমীয়া গহনাৰ ভিডিঅ' দিব নোৱাৰিম। সপ্তাহৰ আচলতে দেওবাৰৰ দিনটোতে আপোনালোকলৈ মই অসমীয়া গহনাৰ ভিডিঅ' লৈ আনিম, গতিকে ভিডিঅ'সমূহ আপোনালোকে কণ্টিনিউ কৰি থাকিব। আৰু বৰ বিশেষ কথা নকৈ ভিডিঅ'টোৰ মাজলৈকে যাওঁ। আজিও আপোনালোকলৈ অসমীয়া গহনাৰ ভিডিঅ' লৈ আহিছোঁ, গতিকে ব'লক ভিডিঅ'টোৰ মাজলৈকে যাওঁ। অসমীয়া গহনাৰ আজি লৈ অনা অসমীয়া গহনাৰ একেবাৰে প্ৰথমটো গহনা হৈছে এইটো। কেমেৰাত আপোনালোকে ভালকৈ দেখিছেনে নাজানো, খুবেই ধুনীয়া। ইয়াৰ আগৰটো ভিডিঅ'টো মই এনেকুৱা এটা গহনা ছেট লৈ আনিছিলোঁ য'ত ৰেড আৰু গ্ৰীণ কালাৰ আছিলে মণি ৱৰ্কখিনি। বহুতে কৈছিলে যে অকল ৰেডত আনিবচোন বা, গতিকে এইটো একেবাৰে ৰেডত আনিছোঁ। খুব ধুনীয়া এটা অসমীয়া গহনা। আৰু ইয়াৰে ইয়েৰিংটো হ'ব এইযোৰ হেংগিঙত আছে, খুব বেছি ধুনীয়া। এইযোৰ যদিহে এইটো অসমীয়া গহনা কোনোবাই ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছআপ কৰিব। ইয়াৰে প্ৰাইচ হৈছে অনলি 380। আৰু নেক্সট গহনাটো হৈছে এইটো। ইয়াত ব্লেক আৰু ৰেডত মিনা কৰা আছে। এনেকুৱা এটা ছেটো আগৰটো ভিডিঅ'ত দেখুৱাইছিলোঁ। বহুতে মোক কৈছিলে যে সেইটোত আচলতে অকল ব্লেক কালাৰ আছিলে আৰু বহুতে কৈছিলে যে ৰেড আৰু ব্লেকত আনিবৰ বাবে। এইটো ৰেড আৰু ব্লেকত আছে, মণি ৱৰ্ক কৰা আছে। আৰু ইয়াৰে ইয়েৰিংটো খুব বেছি ধুনীয়া। এইযোৰ ইয়াৰে ইয়েৰিংযোৰো ৰেড আৰু ব্লেকত মিনা কৰা আছে। খুব বেছি ধুনীয়া এটা অসমীয়া গহনাৰ ছেট। আৰু ইয়াৰে প্ৰাইজো খুব বেছি ধুনীয়া আচলতে। এইটো যদিহে এই অসমীয়া গহনাটো কোনোবাই ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নাম্বাৰত হোৱাটছআপ কৰিব। ইয়াৰে প্ৰাইচ হৈছে অনলি 250। আৰু 250ত বহুতে কৈ আছিলে যে অকল ৰেডত আনিবচোন বা, তেনেকৈ কৈছিলে। গতিকে একদম ৰেডত অকল লৈ আহিছোঁ এটা অসমীয়া গহনা। এইটো ৰেড মিনা কৰা আছে আৰু ইয়াতে মণিখিনিও ৰেডতে আছে, এডজাষ্ট কৰিব পাৰিব আপোনালোকে। আৰু ইয়াৰে ইয়েৰিংযোৰ খুব বেছি ধুনীয়া। এইযোৰ ইয়াৰে ইয়েৰিং খুব বেছি ধুনীয়া, অকল ছিংগল ৰেডত মিনা কৰা আছে। গতিকে এইটো অসমীয়া গহনা যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নাম্বাৰত হোৱাটছআপ কৰিব। ইয়াৰে প্ৰাইচ অনলি 250। আৰু নেক্সট গহনাটো হৈছে এইটো। খুব বেছি ধুনীয়া, আচলতে বহুত বেছি ডাঙৰ। কেমেৰাত আপোনালোকে কেনেকুৱা দেখিছে নাজানো, মোৰ হাতখনলৈ মন কৰক, বহুত বেছি ডাঙৰ হয়। আৰু ইয়াৰে মণিখিনি এইখিনি ৰেড আৰু গ্ৰীণত আছে, এডজাষ্ট কৰিব পাৰিব আপোনালোকে। আৰু কোনোবাই যদি গহনাখিনি ভালকৈ চাওঁ বুলি ভাবে তেতিয়াহ'লে মোৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰিব, তেতিয়া আপোনালোকক মই গহনাখিনিৰ ফটো দি দিম।
ইয়াৰে ইয়েৰিংযোৰো খুব বেছি ধুনীয়া কেমেৰাত আপোনালোকে কেনেকুৱা দেখিছে নাজানো কিন্তু খুবেই বেছি ধুনীয়া আৰু এইটো অসমীয়া গহনা যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নাম্বাৰত হোৱাটছআপ কৰিব ইয়াৰে প্ৰাইচ হৈছে অনলি 450 আৰু আজি একেবাৰে একদম শেষৰটো গহনা সেট এইটো খুবেই বেছি ধুনীয়া ইয়াতে ৰেড আৰু গ্ৰীনত মিনা কৰা আছে আৰু মণিখিনিও আপোনালোকে ৰেড আৰু গ্ৰীনত মণি ৱৰ্ক কৰা আছে খুবেই বেছি ধুনীয়া কেমেৰাত আপোনালোকে কেনেকুৱা দেখিছে নাজানো খুবেই বেছি ধুনীয়া আৰু বহুত বেছি হেভি হয় আৰু ইয়াৰে ইয়েৰিংযোৰো খুব বেছি ধুনীয়া দেখিছে ৰেড আৰু গ্ৰীনত আছে এইটো সেট যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নাম্বাৰত হোৱাটছআপ কৰিব ইয়াৰেও প্ৰাইচ হৈছে অনলি 450 গতিকে আজিলৈ অসমীয়া গহনা ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ